আকাংক্ষা দুখ কষ্ট কি ইয়াৰ ওপৰত ভালকৈ চিন্তা কৰি বহুতো কাম কৰি আহি আজি আকৌ আমাৰ পৰ্বতৰা অঞ্চলৰ অতি দুখীয়া গৰীব মানুহসকলক মাটিৰ পাত্তা দিবলৈ আহিছে। মই তেখেতক মোৰ অন্তৰৰ পৰা কোটি কোটি মই ধন্যবাদ দিছোঁ আপোনালোকৰ সৈতে। আমি কিয় আন্দোলন কৰিব লগা হৈছে? जों माना आंदोलन खालायामोन बे खोथाखौ जुदि गोसोखांनांगौब्ला रायज्लायफिननांगौब्ला आमी माटिर कारणे आंदोलन करिसिलो। बडोलेण्ड सेपारेट स्टेट लागे बुली केতিয়া এই কথাটো ওলাই আহিল। আমাৰ মানুহসকলে ট্ৰাইবেলসকলে কি বিচাৰিছিলে? যুগ যুগ ধৰি এই গোৱালপাৰা জিলাত মই বেলেগ অঞ্চলৰ কথাটো নকওঁ। গোৱালপাৰা জিলা আজি ধুবুৰী জিলা, কোকৰাঝাৰ জিলা, আমার চিৰাং জিলা, বঙাইগাঁও জিলা আৰু গোৱালপাৰা এই চাৰিটা জিলাত 80% ভাৰত স্বাধীনতা যেতিয়া হ'ল 80% জনসাধাৰণ আছিল আমাৰ ট্ৰাইবেল মানুহসকলে। বড়ো, গাৰো, ৰাভা ইত্যাদি ইত্যাদি ট্ৰাইবেল মানুহসকলে 80% আছিলে। কিন্তু চৰকাৰী ৰেকৰ্ডটো যদি চোৱা যায় তেতিয়াহ'লে সেই 80% ট্ৰাইবেল মানুহসকলৰ ভিতৰত 50% মাটিৰ অধিকাৰ পোৱা নাছিল, পাট্টা পোৱা নাছিল। কোনো অফিচত ট্ৰাইবেল অফিচাৰ নাছিল, কোনো এজন চাকৰিয়াল মানুহ নাছিল। ট্ৰাইবেল মানুহসকলে অসমীয়া নাজানে, হিন্দী নাজানে, বঙালী নাজানে, ইংলিছ ভাষা নাজানে। তেখেতসকলৰ পিন্ধা, তেখেতসকলৰ ভৰিত চেণ্ডেল নাথাকে, জোতা নাথাকে, ফাৰা চিৰা চোলা পিন্ধি পেলাই ঘূৰা ফুৰা কৰিব লগা হৈছিল। আৰু যেতিয়া সেই ট্ৰাইবেল মানুহসকলে অফিচত গৈছে তেতিয়া কোনো অফিচাৰে তেখেতসকলৰ কথা ভাবা নাছিল। মাটিৰ নামজাৰি কথাটো বাদ দিয়ক, এই তেনেকুৱা নেগলিজেন্স, তেনেকুৱা এটেনশ্যন নোপোৱাৰ কাৰণে লাহে লাহে আমাৰ ট্ৰাইবেল মানুহসকলে বিৰক্ত হৈ গৈছিলে। ইয়াৰ কাৰণে মাটিৰ ওপৰৰ অধিকাৰ বিচাৰিয়ে এই বড়ো আন্দোলন, বড়োলেণ্ড লাগে এই কথাটো অট'মেটিকেলি ওলাই আহিছে। আজি जेरै गोदान मोनसे सुरु जाबाय, बिटिसि जाबाय, बिटिआर जाबाय आरो बेखौ सालायनायनि दायित्वआ बे राजनैतिक, अर्थनैतिक, समाजनैतिक गासिबो दिग दिगाखौ नायनायनि जे अधिकार, गणतान्त्रिक अधिकार, सांबिधानिक अधिकार, बे अधिकारखौ दिनै जोंनि जायगानि दैदेनगिरि, दिनै इउपिपिएलनि दैदेनगिरिफोरनि आखायाव दिनै बेयो फैबाय। आरो बिथांमोननि दैदेननायाव आङो बिपिएफनि डेपुटि चिफमोन 15 বছৰ, बेखौ नोंथांमोना मिथिगौ। মই 15 বছৰ বিপিএফৰ হৈ পেলাই বিটিসি ডেপুটি চিফ হৈ পেলাই প্ৰশাসনত মই আগভাগ লৈছিলোঁ। কিন্তু আমি 15 বছৰত যি কামটো কৰিব পৰা নাই, আজি 4-5 বছৰত প্ৰমোদ বড়ো আৰু তেখেতৰ সতীৰ্থসকলে দিনে ৰাতি কাম কৰি পেলাই ৰাইজৰ অভাৱ অভিযোগটো তেখেতসকলে বুজি পেলাই এই কামটো কৰিবলৈ সক্ষম হৈছে। ইয়াকে ডাঙৰ কথা আৰু নাই। অকল সেই মাটি দিয়াৰ কাম নহয়, আমাৰ অঞ্চলত যুগ যুগ ধৰি 40 বছৰতকৈ বেছি যে অশান্ত পৰিস্থিতি, এই অশান্ত পৰিস্থিতিটো কেনেকৈ শান্তিত আনিব পাৰে, ইয়াৰ কাৰণে তেখেতসকলে কাম কৰি আজি সঁচা সঁচিকেই আমাৰ সমাজৰ, আমাৰ অঞ্চলত সাৰা পৃথিৱীৰ জোনাতকৈ বেছি আৰু শান্তি ইয়াত অহাটো আমি উপলব্ধি কৰিব পাৰিছোঁ, আমিয়েই এনজয় কৰিব পাৰিছোঁ। আৰু যেতিয়া শান্তি পৰিস্থিতি আহে তাত বেপাৰীসকলে, ব্যৱসায়ীসকলে বেপাৰ কৰিবৰ কাৰণে ভাল সুযোগ পাইছে। আমাৰ অঞ্চলত যি স্তব্ধ হৈ আছিলে কনষ্ট্ৰাকশ্যনৰ কাম, নিৰ্মাণৰ কাম, সেই নিৰ্মাণৰ কাম আমি আজি আকৌ ভালকৈ কৰিব পৰা অৱস্থাত আমি আহিবলৈ পাইছোঁ। আমাৰ ল'ৰা ছোৱালীয়ে স্কুলত যাবলৈ, কলেজত যাবলৈ, ইউনিভাৰ্চিটিত যাবলৈ আজি ভয় নোপোৱা অৱস্থা, তেনেকুৱা শান্তি পৰিস্থিতি আহিছে। আগৰ দিনত, আমাৰ দিনত যেতিয়া বিটিসি গঠন হৈছিলে সেই সময়ত মানে উত্তৰৰ মানুহ দক্ষিণ পিনে যাবলৈ ভয় পাইছিল, দক্ষিণৰ মানুহ উত্তৰ পিনে যাবলৈ ভয় পাইছিল, এনেকুৱা পৰিস্থিতি আছিল। তো ৰাইজৰ ৰাজাকৈ গোলাও বুंथांनोसो नागिरदों, जेरै नोंथांमोननि